1942 চনৰ ভাৰত ত্যাগ আন্দোলনত প্ৰাণহুতি দিয়া নগাঁও জিলাৰ বঢ়মপৰ 4 শ্বহীদ ক্ৰমে ভোগেশ্বৰী ফুকননী লক্ষী হাজৰিকা ঠগীচুত আৰু বলচুতক আজি 18 ছেপ্টেম্বৰ এই বিশেষ দিনটোত স্মৰণ কৰা হয়। প্ৰতি বছৰৰ দৰে আজিও শ্বহীদক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে কংগ্ৰেছ আৰু শাসকীয় বিজেপিয়ে সুকীয়াকৈ শ্বহীদ দিৱসৰ আয়োজন কৰে। দুয়োটা ৰাজনৈতিক দলৰ সুকীয়া আহ্বান ক্ৰমে কিছু সংখ্যক লোক শ্বহীদ স্মৃতি বেদী, শ্বহীদ উদ্যান আৰু ইতিহাসপূৰ্ণ বৰগছৰ তলত সমবেত হৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। 18 ছেপ্টেম্বৰ 1942 চনৰ আজিৰ দিনটোত আমাৰ বঢ়মপুৰৰ 4জন ব্যক্তি শ্বহীদ হৈছিল আৰু সেই উদ্দেশ্যে আজি আমি শ্বহীদ দিৱস উদযাপন কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ সভাপতি সন্মানীয় জিতু গোস্বামী ডাঙৰীয়া, কিন্তু তেখেত বিশেষ দলীয় কামত অসমৰ বাহিৰত থাকিবলগীয়া হোৱাত তেখেত আহিব নোৱাৰিলে। বাকী আমি শ্বহীদৰ সমূহ পৰিয়ালক মাতি আমি ইয়াত বন্তি প্ৰজ্বলন কৰিছোঁ, লগতে মুকলি সভা পতা হৈছে। কংগ্ৰেছৰ একালৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনো উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায়। ইফালে বিজেপি দলে শ্বহীদ উদ্যান ভৱনত এখনি শ্বহীদ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। আজিৰ দিনটোত সদায় বঢ়মপুৰলৈ আহোঁ। আমি মন্ত্ৰী, আমাৰ চৰকাৰ থকা অৱস্থাত নাথাকা অৱস্থাত পৰম্পৰাগতভাৱে কংগ্ৰেছ দলে ইয়াত আহে আৰু বীৰ শ্বহীদ 4গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাওঁ। সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি সেই দায়িত্ব, সেই কৰ্তব্য পালন কৰাৰ অৰ্থে আমি আজি 4গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে প্ৰথমে আমি প্ৰতিমূৰ্তিত আমি মাল্য প্ৰদান কৰোঁ, তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাওঁ, পুষ্পাঞ্জলি দিওঁ আৰু তাৰপিছত শ্বহীদ পৰিয়ালৰ বৰ্গক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আজিও সেই অনুষ্ঠানলৈ আমি আহিছোঁ, কিন্তু আগতেও আমাৰ যিটো অনুষ্ঠান আছিলে সেই অনুষ্ঠানটো আছিল যে প্ৰতিমূৰ্তিত মাল্য প্ৰদান কৰি যায়গৈ, কিন্তু আমাৰ চৰকাৰৰ দিনত এই স্থানত য'ত আমি এতিয়া একত্ৰিত হৈছোঁ সেই গছজোপা, যিজোপা বৰগছৰ তলত বগা ইংৰাজে আমাৰ 4গৰাকী বীৰ শ্বহীদক গুলীয়াই হত্যা কৰিছিল, সেই বৰগছজোপা অৱহেলিত হৈ পৰি আছিল। আমাৰ চৰকাৰৰ দিনত সেই বৰগছজোপা কিনাৰত আমি এখন মঞ্চ কৰিলোঁ, যাতে মানুহে আহি নতুন চামে আহি এই কথাবিলাক স্মৰণ কৰে, সেই কথাবিলাক জানে আৰু তেওঁলোকৰ যিটো ইতিহাস সেই ইতিহাসো আমি ইয়াত লিপিবদ্ধ কৰি এখন ফলকেৰে ইয়াত লগাওঁ আৰু সেই দিনাৰ পৰাই দেখিছোঁ এই বৰগছজোপাৰ তলতো সকলোৱে আশা আৰম্ভ কৰিছে। আমাৰ ভাল লাগিছে আৰু লগতে আজি আপোনালোকে দেখিছে বিভিন্ন সভা সমিতি হৈ আছে। সেই শ্বহীদ ভৱন আমাৰ বঢ়মপুৰত আমাৰ অন্ধ বিদ্যালয়ৰ সন্মুখতো এটা শ্বহীদ ভৱন আছিল, কিন্তু এই স্থানতো আমি সেই চিন্তাৰে যাতে আমাৰ নতুন চামে এই বীৰ শ্বহীদগৰাকীক স্মৰণ কৰে, তেওঁলোকৰ বিষয়ে জানে, আমি এটা শ্বহীদ ভৱন সৰুকৈ সাজি উলিয়াইছিলোঁ। আজিও দেখিছে বিভিন্নজনে তাত সভা সমিতি কৰিছে। গতিকে এই কথাখিনি আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য, আমি এই কৰ্তব্য আজিও পালন কৰিছোঁ আৰু আগলৈ পালন কৰি যাম। অলপ ৰাজনৈতিক প্ৰশ্নলৈ যাওঁ। যদি ৰাজনৈতিক প্ৰশ্ন সোধে, মই আগতেও আপোনালোকক কৈছোঁ, যদি ৰাজনৈতিক প্ৰশ্ন সোধে মই আপোনালোকক ক'ম, কিন্তু অকণমান এই স্থানৰ এই ৱালৰ বাহিৰত গৈ যদি মোক সোধে মই তেতিয়া সেইখিনি ক'বৰ কাৰণে। বঢ়মপুৰৰ পৰা বৰুণ জ্যোতি নেওগৰৰ ৰিপৰ্ট, ANN নিউজ।